নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'। আজি আমাৰ সৈতে উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতক যিহেতু মই মামা বুলিয়ে কওঁ, গোটেই অনুষ্ঠানটো তেখেতক মই মামা বুলিয়ে সম্বোধন কৰিম। তো ব'লক মামা, আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। মামা, আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন, কিছুমান মানুহে আপোনাৰ বিষয়ে বেয়াকৈ কয় বা আপোনাক বেয়া পায়, আপুনি তেওঁলোকৰ বিষয়ে কি ক'ব? কোনে কাক ভাল পায় বেয়া পায়, যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে, ভাতটো দিওঁতে ঠেলা মাৰি দিলে, ভাতটো দিওঁতে কথা নকলে। যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগাল। খুব ধুনীয়া উত্তৰ দিছে মামাই। তেখেত যিহেতু অসমৰ CM হৈ গ'ল, তেখেত অতি ব্যস্ত থাকে আৰু তেখেতলৈ মই বেছি প্ৰশ্ন নকৰোঁ আৰু দুটামান প্ৰশ্ন কৰি আজিৰ এই অনুষ্ঠানটো সামৰিব লাগিব। তো গতিকে তেখেতক আৰু এটা প্ৰশ্ন মই কৰিম। মামা, আপোনালৈ মোৰ দ্বিতীয়টো প্ৰশ্ন, যদি ৰাতি শুওঁতে মোৰ ভয় লাগে বা ৰাতি বাহিৰলৈ আহিবলৈ মোৰ ভয় লাগে, পেচাব কৰিবলৈ আহিলেও ভয় লাগে, তেতিয়া মই কি কৰিম? আপুনি কওকচোন, তেতিয়া মই কি কৰিম? খালে মোক ৰাতি 2টাতো মাতি দিব। মোক আপুনি আপোনাৰ ফোন নাম্বাৰটো দিয়ক, তেতিয়া মই ৰাতি ভয় লাগিলে আপোনাক ফোন কৰি মাতি দিম। লৈ লওক 7896050000। থেংক ইউ মামা, আপোনাৰ ফোন নাম্বাৰটো দিয়াৰ বাবে। যিহেতু আপোনাৰ লগত এতিয়া কথা বতৰা হৈ থাকিব, আপোনাৰ সময় নাই বুলি কৈছে আৰু আপুনি কৈছে যে আপোনাৰ কিবা মিটিং এখনলৈ যাব লাগে আৰু আপোনাক ফোন কৰি আছে। তো আপোনাৰ ফোন নম্বৰটো লৈ গ'লে আপুনি আমাৰ অনুষ্ঠানলৈ আহিব, মোক কথা দি থৈ গৈছে আপুনি আহিম বুলি। তো মামাৰ লগত আমি কথা বতৰা পাতিয়ে থাকিম। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব।